যোৱা 13 তাৰিখত আমাৰ যুৱবিলাকক কাম্পা বৰগয়াৰীয়ে যে কিবা মানে প্ৰলোভন দেখুৱাই কিবা টকা পইচা লোভ দেখুৱাই এখেতসকলক মানে জইন কৰাইছিল নিজৰ বাসগৃহতে। কিন্তু এখেতসকলে আজি আকৌ আমাৰ BPF দলত ঘূৰি আহিছে, কাৰণ এখেতসকলে যি প্ৰতিশ্ৰুতি দিছিল যে এখেতসকলক কিবা এটা দিয়া হ'ব, চাকৰি কিবা দিয়া হ'ব, কিন্তু এখেতসকলে আজি দিব নোৱাৰিলে। আৰু এখেতসকলক আজি মানে কিবা এটা দায়িত্ব দিয়া হ'ব UPPL দলত, এখেতসকলে একো কৰা নাই। ইয়াৰ কাৰণে এখেতসকলে আজি আমাৰ BPF দলতে ঘূৰি আহিছে। আমি আকৌ এখেতসকলক আঁকোৱালি লৈছোঁ যে তেখেতসকলে 20 বছৰ ধৰি BPF-ত কাম কৰি আছিল আৰু আকৌ BPF-ত কাম কৰিবৰ কাৰণে এখেতসকলে আজি প্ৰতিশ্ৰুতি দিছে। আমি এখেতসকলক মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি একেলগে অনাগত BTC যিটো নিৰ্বাচন একেলগে খেলি পেলাই আমি 25টাকৈ অধিক আসন পাই পেলাই চৰকাৰ গঠন কৰিব, এইটো আমি আজিৰ তাৰিখত ক'ব পাৰোঁ। কাৰণ যিমান যুৱ যুৱতী আছে আমাৰ BPF-ৰ লগতে আছে, যিমান আজি ৰাইজ আছে আমাৰ লগতে আছে, যিমান ছিনিয়ৰ চিটিজেন আছে আমাৰ লগতে আছে, যিমান বুদ্ধিজীৱী আছে BPF-ৰ লগতে আছে। ইয়াৰ কাৰণে আমাৰ কোনো আজিৰ তাৰিখত ভয় নাই। চবে বিচাৰিছে BPF আহক, কাৰণ আজি UPPL-এ যোৱা 5 বছৰত একো কাম কৰিব পৰা নাই। ৰাইজক যি প্ৰতিশ্ৰুতি দিছিল একো এখেতসকলে কাৰ্যকৰী কৰিব পৰা নাই। আজি BTC অঞ্চলত আজি আমাৰ যুৱ যুৱতীসকলক অন্ধকাৰতে তুলি দিছে। কাৰণ আজি চাকৰি বাকৰিবিলাক চব BTCৰ বাহিৰৰ মানুহবিলাক আজি BTCত চাকৰি কৰি আছে, ঠিকা টুকলিৰ কাম BTCৰ বাহিৰৰ মানুহবিলাকে কৰি আছে। তো BTCত থকা যিবিলাক নিবনুৱা যুৱ যুৱতী এখেতসকলে কি কৰি খাব? ইয়াৰ কাৰণে আজিৰ যুৱ যুৱতীসকলে আজি চবে সজাগ। UPPL-ৰ দ্বাৰাই BTCত একো নহ'ব, আমাৰ যুৱসকলৰ ভৱিষ্যত একো নহ'ব। আৰু লগতে এখেতসকলে যি প্ৰতিশ্ৰুতি দিছিল ৰাইজক যে BTR চুক্তিৰ দ্বাৰা যি লিপিবদ্ধ হৈ আহিছিল যি দফাবিলাক, এইবিলাকো 1% ইমপ্লিমেণ্ট কৰিব পৰা নাই। আজি ট্ৰাইবেল ইউনিভাৰ্চিটি নহ'ল, আজি স্পৰ্টছ ইউনিভাৰ্চিটি নহ'ল, UN ব্ৰহ্ম চেণ্ট্ৰেল ইউনিভাৰ্চিটি নহ'ল, কচ ফেক্টৰী নহ'ল। এনেকুৱা বহুত ধৰণৰ আজি ভাৰত চৰকাৰৰ পাব লগা, অসম চৰকাৰৰ পাব লগা যিবিলাক আঁচনি আছিল, এইবিলাক আজি আমি মানে দেখিবলৈ পোৱা নাই। কাৰণ প্ৰমোদ বড়ো আজি এজন যোগ্য নেতা নহয়, ইয়াৰ কাৰণে এই কামবিলাক সম্পূৰ্ণ কৰিব পৰা নাই। আৰু যোৱা যিটো মানে পাৰ্লামেণ্ট ছেছন, তাতে এটা প্ৰশ্ন কৰিছিল ৰণগেৰা নাৰ্জাৰী ডাঙৰীয়া যি ৰাজ্যসভাৰ MP, তাক মানে প্ৰশ্নৰ উত্তৰত দিয়া হৈছে যে 1500 কোটি টকা যিটো পাব লগা আছিল ভাৰত চৰকাৰ অসম চৰকাৰৰ পৰা, 1 টকা পইচা ৰিলিজ দিয়া নাই বুলি ডনাৰ মিনিষ্ট্ৰীৰ পৰা জনোৱা হৈছে। তাৰমানে এখেতসকলে এই BTR চুক্তিৰ পৰা যিটো টকা পাব লাগে এইখিনি পইচাও আজি BTCত আনি ৰাইজৰ কাৰণে ব্যৱহাৰ কৰিব পৰা নাই। এইটো এটা ফেইলাৰ, ব্যৰ্থ চৰকাৰ। আৰু আজি 60টা সমষ্টি বনাব লাগিছিল 5 বছৰৰ ভিতৰত, এই 60টা সমষ্টিটো একেলগে বনাব পৰা নাই। গতিকে চাৰিদিশত আজি প্ৰমোদ বড়ো আজি UPPL চৰকাৰ ব্যৰ্থ। এই ব্যৰ্থৰ কাৰণে কোনো ৰাইজে ভাল নাপায়। আজি BTC নিৰ্বাচন কেতিয়া আহে এইটোৱে বাট চাই আছে আমাৰ ৰাইজসকলে, আমাৰ যুৱসকলে, আমাৰ যুৱতীসকলে, আমাৰ বুদ্ধিজীৱীসকলে। ইয়াৰ কাৰণে আমি আজি আশাবাদী, উই আৰ ভেৰি মাছ অপটিমিষ্টিক যে আমাৰ চৰকাৰ 2025ত আহিবই, হাগ্ৰামা মহিলাৰ BTCত চিফ হ'বই।